হেল্ল' ভিউৱাৰ্ছ, মে' মাহতে প্ৰকাশ পাব GT/PGT শিক্ষকৰ ফলাফল আৰু ফলাফল ঘোষণাৰ পূৰ্বে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া চলিব। GT/PGTত নিযুক্তি পাবলগীয়া শিক্ষকসকলক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকলক লৈ দুটাকৈ গুৰুত্বপূৰ্ণ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম কথাটো হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষকৰ ব্যৱস্থা কৰিব বিচাৰিছে। শ্ৰেণীয়ে প্ৰতিটো ক্লাছতে যাতে এজনকৈ অন্ততঃ শিক্ষক থাকে। বিদ্যালয়ৰ সংখ্যা কম হ'লেও কিন্তু শিক্ষকৰ সংখ্যা বাঢ়িব লাগিব। তেতিয়াহে শিক্ষাৰ মান উন্নত হ'ব, ছাত্ৰ ছাত্ৰীসকলে গুণগত শিক্ষা লাভ কৰিব। এই কথা মুখ্যমন্ত্ৰীয়ে এক ভাষণত স্পষ্টকৈ উল্লেখ কৰিছে। বহু দুৰ্গম অঞ্চলত চৰ চাপৰি এলেকাত বিদ্যালয় আছে যদিও তাত শিক্ষকৰ অভাৱ, শিক্ষকৰ নাটনি। এতিয়াৰে পৰা বিদ্যালয়ৰ নামত এডভাৰটাইজমেণ্ট প্ৰকাশ পাব আৰু সেই বিদ্যালয়সমূহত যিসকল ইচ্ছুক তেওঁলোকে আবেদন কৰিব পাৰিব। যদি তেওঁলোকৰ সম্পূৰ্ণ যোগ্যতা আছে তেতিয়াহ'লে তেওঁলোকে চাকৰিটো লাভ কৰিব, কিন্তু তেওঁলোকে পিছলৈ ট্ৰেন্সফাৰ ল'ব নোৱাৰিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হৈছে যে BEd DLEd উত্তীৰ্ণ হ'লেই নহ'ব, লগতে 8 মাহৰ প্ৰেক্টিকেল কৰিব লাগিব। এতিয়া BEd DLEd এইবিলাক হৈছে একোটা প্ৰফেশ্যনেল কোৰ্ছ। যিসকলে ৰেগুলাৰ BEd DLEd কৰিছে তেখেতসকলে 4 বা 5 মাহৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। চৰকাৰী অথবা বেচৰকাৰী ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত গৈ তেওঁলোকে প্ৰেক্টিকেল ক্লাছ কৰিব লাগে, ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবগৈ লাগে। কিন্তু ইয়াত যিহেতু 8 মাহৰ কথা কোৱা হৈছে, হয়তো চৰকাৰে এইটোও বিচাৰিব পাৰে BEd বা DLEd শেষ হোৱাৰ পিছত যিসকলে শিক্ষক হ'ম বুলি মনতে আশা পুহি ৰাখিছে বা শিক্ষক হোৱাৰ ইচ্ছা, তেখেতসকল যদি কোনোবা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত, প্ৰাইভেট স্কুলত শিক্ষকতা কৰি আছে, তেতিয়াহ'লে হয়তো তাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিব পাৰে। নতুবা এনেধৰণৰ হ'ব পাৰে KV JNVত নিযুক্তিৰ প্ৰক্ৰিয়াত আবেদনকাৰীসকলে যিদৰে ডেমো ক্লাছ দিবলগীয়া হয়, ঠিক তেনেদৰে ডেমো ক্লাছৰ ব্যৱস্থা কৰিব পাৰে। নতুনকৈ যিসকল শিক্ষকে নিযুক্তি লাভ কৰিব তেওঁলোকৰ মূল্যায়ন কৰা হ'ব বুলিও এটা কথা উল্লেখ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকসকলে ভালদৰে কমিউনিকেশ্যন কৰিব পাৰিছেনে নাই তাক লৈ মূল্যায়ন কৰা হ'ব। 2 বছৰৰ বাবে এই মূল্যায়ন কৰা হ'ব। 2 বছৰৰ অন্তত এই মূল্যায়ন যদি পজিটিভ হয় তেতিয়াহ'লে শিক্ষকজনক বিদ্যালয়ত ৰখা হ'ব, অন্যথা বিদায় দিয়া হ'ব। এতিয়া এই কথাখিনি নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকলৰ ক্ষেত্ৰত বোধকৰোঁ প্ৰযোজ্য নহ'ব, কিয়নো এডভাৰটাইজমেণ্টত সেইখিনি কথা উল্লেখ নাই। যিহেতু এডভাৰটাইজমেণ্টত তেনেকুৱা কোনো উল্লেখ নাছিলে 8 মান্থৰ প্ৰেক্টিকেল ক্লাছ কৰিব লাগিব। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া নতুনকৈ শিক্ষকৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব, শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ পাব, সেইখিনি সময়ত কিন্তু সেই নতুন নিযুক্তিৰ ক্ষেত্ৰত এই কথাখিনি প্ৰযোজ্য হ'ব।